বিহালী আৰক্ষীৰ নাকা চেকিঙত বুঢ়ৈঘাটত পুনৰ 5খন গৰুভৰ্তি বাহনসহ জব্দ। বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বুঢ়ৈঘাটত পুনৰ বিহালী আৰক্ষীৰ নাকা চেকিঙত গৰুভৰ্তি 5খন বাহন জব্দ কৰিছে। উল্লেখযোগ্য যে বিগত সময়ত বিহালী 2 শতাধিক গৰুসহ বাহন জব্দ কৰিবলৈ সক্ষম হৈছিল বিহালী আৰক্ষীয়ে। তথ্যমতে আজি বিহালী বুঢ়ৈঘাটত বিহালী আৰক্ষীৰ নাকা চেকিঙত পুৱা 8 মান বজাত জোনাইৰ পৰা বাঘমাৰীলৈ আনি থকা অৱস্থাত 5খন বলেৰো পিকআপ বাহন 8জন লোকসহ সৰ্বমুঠ 32টা গৰু জব্দ কৰে যদিও এটা গৰু মৃত অৱস্থাত লাভ কৰে আৰক্ষীয়ে। এই 5খন বাহনৰ নম্বৰ ক্ৰমে AS 087 BC 4311, AS 22C 9361, AS 07 BC 7020 আৰু AS 22C 9040 আন এখন বাহনৰ নাম্বাৰ প্লেট বিহীন। বৰ্তমান বিশ্বনাথ আৰক্ষীৰ অপৰাধ শাখাৰ উপ আৰক্ষী অধীক্ষক কি ব্যৱস্থা লয় সেয়া সময়তে লক্ষণীয় হ'ব। বিশ্বনাথ জিলাৰ পৰা ৰাজেশ ঘোষৰ ৰিপৰ্ট, গুৱাহাটী লাইভ 24। হয়, আজি ৰাতিপুৱা আমি নাকা চেকিং কৰি থকা সময়ত এখন বলেৰো পিকআপ ভান আহি থকা ৰখাওঁ। গাড়ীখনত পুৰা তিৰপাল বান্ধি থৈ অনা আছিলে। তিৰপাল পুৰা ক্লোজ কভাৰ কৰাৰ কাৰণে আমাৰ সন্দেহ হোৱাত গাড়ীখন আমি তালাচী কৰোঁ। তালাচী কৰাৰ গাড়ীখনৰ ভিতৰত সংকটজনক অৱস্থাত গৰু কেইটামান দেখা পাওঁ। লগে লগে ইয়াৰ গাড়ী পিছতে আকৌ আহি গ'ল গাড়ীখন। সেইখন গোটেই গাড়ীৰ আমি তালাচী কৰোঁ। গোটেই গাড়ীখনত সংকটজনক অৱস্থাত গৰু লৈ অনা বুজাই কৰি লৈ অনা অৱস্থাত পাওঁ। এইবিলাক আমি এতিয়া ক্ষেত্ৰত টোটেল 32টা গৰু জব্দ কৰা হয়। তাৰে ভিতৰত এটা মৃত অৱস্থাত পাওঁ। টোটেল 5খন গাড়ী আছিলে আৰু আপোনাৰ এই ধেমাজিৰ পৰা ধেমাজি চিলাপথাৰৰ পৰা লৈ অনা। কোৱা মতে নগাঁও